হেল্ল' ভিউৱাৰ্ছ, আজি এটা নতুন ভিডিঅ'লৈ মই হেমন্তই আপোনালোকক স্বাগতম জনালোঁ। আজি আমি যাবলৈ ওলাইছোঁ ডিব্ৰুগড় টিংখাঙত অনুষ্ঠিত হোৱা টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী চাবলৈ। এয়া ডিব্ৰুগড় খনিকৰ হৈ আমি আগবাঢ়ি গ'লোঁ টিংখাঙলৈ বুলি। এয়া মোৰ লগত আছে ভাইটি ভিগু, আনফালে আছে বিশ্বজিৎ আৰু পাপু। বৰ্তমান আমি আহি উপস্থিত হৈছোঁহি টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আমি আহি দেখিবলৈ পাইছোঁ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ এক বিশাল আয়োজন। ইয়াত এফালে চলি আছে বাণিজ্য মেলা আৰু আনফালে চলি আছে মহাৰজত জয়ন্তীৰ সন্ধিয়াৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। এইখিনিতে মই ভিউৱাৰ্ছসকলক কৈ থওঁ যে এই মহাৰজত জয়ন্তীৰ অনুষ্ঠান ডিচেম্বৰৰ 6 তাৰিখলৈকে অনুষ্ঠিত হৈ আছে। আপোনালোকে ইচ্ছা কৰিলে এই অনুষ্ঠানটো উপভোগ কৰিবলৈ আহিব পাৰিব। টিংখাঙৰ মহিলাসকলে নতুন দিশলৈ গতি কৰিব, সাংস্কৃতিক ক্ষেত্ৰখন উজ্বলাই তুলিব। আমাৰ সকলোৰে মৰম আৰু শ্ৰদ্ধাৰ নিজৰ কাকতি বাইদেউ পোনপ্ৰথমতে আমি চাৰিজনে মিলি সোমাই গ'লোঁ ইয়াত অনুষ্ঠিত হোৱা বাণিজ্য মেলাখন চাবলৈ। এয়া হৈছে অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প, য'ত অসমৰ শিপিনীসকলে নিজ হাতেৰে তৈয়াৰ কৰি উলিয়াইছে বিভিন্ন ধৰণৰ কাপোৰ। এয়া হৈছে অসমৰ কুটিৰ শিল্পৰ এক অন্যতম নিদৰ্শন বাঁহ বেতৰ শিল্প। ইয়াত বেতেৰে নিৰ্মিত চোফাকে আদি কৰি বিভিন্ন ধৰণৰ ঘৰত ব্যৱহৃত আচবাব পত্ৰ পাবলৈ সক্ষম হ'ব। এই বিপণীখনৰ স্বত্বাধিকাৰৰ মোবাইল নম্বৰ মই স্ক্ৰীনত ডিছপ্লে কৰি দিছোঁ। আপোনালোকৰ কিবা জানিব লাগিলে এই নম্বৰত কণ্টেক্ট কৰিব পাৰিব। এয়া হৈছে বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী। এয়া বিভিন্ন খাদ্য সামগ্ৰীৰ বিপণী। এয়া হৈছে ডিব্ৰুগড় জিলাৰ মীন বিভাগৰ এক প্ৰদৰ্শনী, য'ত বিভিন্ন প্ৰজাতিৰ অলংকাৰিক মাছৰ প্ৰদৰ্শনী কৰা হৈছে। এয়া হৈছে ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ এক প্ৰদৰ্শনী। দেখিবলৈ পাইছোঁ ইয়াত কাঠফুলা খেতিৰ বাবে ব্যৱহৃত সকলোবিলাক সামগ্ৰীয়ে উপলব্ধ।
কোনো ইচ্ছুক ব্যক্তিয়ে যদি কাঠফুলা সম্বন্ধীয় প্ৰশিক্ষণ তথা এই সামগ্ৰীসমূহ ক্ৰয় কৰিব বিচাৰে তেন্তে অসম চৰকাৰৰ ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ লগত যোগাযোগ কৰিব পাৰিব। এই প্ৰদৰ্শনীখনৰ জৰিয়তে জিলা কৃষি বিভাগৰ বিভিন্ন আঁচনিসমূহ ৰাইজক অৱগত কৰিবলৈ চেষ্টা কৰা হৈছে। আপুনিও বিচাৰিলে এই আঁচনিসমূহৰ পৰা লাভান্বিত হ'ব পাৰিব। এয়া ভাইটি ভিগুৱে এখন বিপণীত সোমাই এটা আহোম ৰজাৰ টুপি, এখন তৰোৱাল আৰু এখন মাফলাৰ ক্ৰয় কৰিছে। ভিউৱাৰ্ছ, এতিয়া এখন বিপণীৰ স্বত্বাধিকাৰীৰ লগত কথা পাতো আহকচোন। বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে? আমি তিনিচুকীয়া গুইজানৰ পৰা আহিছোঁ। গুইজানৰ পৰা আহিছে? আৰু এই বস্তুবোৰ যে আনিছে এইবোৰ চব আপোনালোকৰ নিজে বনোৱা নে? হয় হয়, আমাৰ হেণ্ডমেড হয়। হয়, আমাৰ SLG মেম্বাৰে বনাইছে। সকলোবিলাক বস্তু হেণ্ডমেড হয়। হয়, আমাৰ মেটেকাৰ পৰা বনোৱা হৈছে এইবিলাক। হয়, সকলো প্ৰডাক্ট মেটেকাৰ পৰা বনোৱা হৈছে। নেচাৰেল বস্তু হয়। মানে পলিথিনৰ বিৰুদ্ধে আপোনাৰ যিটো মানে আন্দোলন কৰা হৈছে, নেচাৰেল প্ৰডাক্ট অনা হৈছে। ভাল পদক্ষেপ লৈছে আপোনালোকে। হয় হয় হয়। এইখন কি বাইদেউ? আমাৰ এইখন হৈছে য়োগা বা পিকনিক মেট। হয়। আমাৰ এইটো হৈছে ফাইল কভাৰ আৰু এয়া হৈছে আপোনালোকৰ ডাইনিং মেট। হয়। এয়া চব ৰাউণ্ড ডাইনিং মেট। এয়া হৈছে আপোনাৰ ৰাউণ্ড স্কোৱাৰত আছে, মানে স্কোৱাৰ নহয়, ৰেক্টেংগুল। হয়। তো আমি 6খন দিম 800 টকাত। থেংক ইউ, ধন্যবাদ। থেংক ইউ বাইদেউ। এইফালে আছে বৰগোহাঁই হেংদাং। আহকচোন বিপণীখনলৈ যাওঁ। দাদা আপোনাক ক'ৰ পৰা আহিছে? মই তিনিচুকীয়াৰ পৰা আহিছোঁ, তিনিচুকীয়া গুইজানৰ পৰা। তিনিচুকীয়া গুইজানৰ পৰা আহিছে ন? আপুনি কি কি সামগ্ৰী আনিছে? মই ইয়াত মিডাও আছে আপোনাৰ, এইবিলাক খুকুৰি আছে, আকৌ গুপ্তি আছে, তাৰপিছত হেংদাং আছে, লাখুটিও আনিছোঁ আমি, চামৰাই বুলি আছে। এনেকৈ আনিছোঁ। এইবিলাক আপোনালোকে নিজে বনাইছে? হয় হয়, নিজে বনাইছে ন? তো কোনটোৰ দাম কেনেকুৱা ক'ব নেকি? আপোনাৰ এইখনৰ দাম হৈ গ'ল আপোনাৰ 1500 টকা। হয়। এইখন 1300 টকা। এইবিলাক 1000 টকাত আহে। হয়। এই খুকুৰিখন আপোনাৰ 2000 টকা। এইটো আপোনাৰ গুপ্তি। এখন আপোনাৰ হৈ গ'ল 1500 টকা দাম। এখন লৈ ফুৰিব পাৰিব? লৈ ফুৰিব পাৰিব। এইখন আপোনাৰ হেংদাং। বা লাচিতৰ হেংদাং। মেলাত আহিছে, আজি মেলাত আহিছে আপোনালোকে। আপোনালোক যদি লগ পাবলগীয়া হয় আপুনি ক'ত লগ পাব? হয়, নম্বৰ দিয়া আছে ন? এইখনৰ দাম কিমান? এইখনৰ দাম আপোনাৰ 6000 টকা হয়। 6000 টকা। আৰু এইখন? ইয়াৰ দাম 4000 টকা। 4000 টকা। ঠিক আছে, আমাৰ যদি দৰ্শকসকলে ল'ব বিচাৰে আপোনাক এই নাম্বাৰটো কণ্টেক্ট কৰিলেই হ'ব। ঠিক আছে, হ'ব দাদা, থেংক ইউ। মাধ্যমিক বিদ্যালয়ত সামৰণি পৰিবলগীয়া এই সাংস্কৃতিক শোভাযাত্ৰাত আপোনালোক সকলোৰে আন্তৰিকতাৰে প্ৰাৰ্থনা নামৰ কবিতাটি আবৃত্তি কৰিব। 1, 2, 3। আৰু এক সুন্দৰ যুগলবন্দী, অসমীয়া আৰু হিন্দী গীতৰ এক সুন্দৰ যুগলবন্দীৰে আমাৰ সন্ধিয়াটি জীপাল হৈ উঠিল। ইমান ন্যায়কৈ শিকাই বুজাই তৈয়াৰ কৰা আমাৰ সকলোৰে মৰম আৰু শ্ৰদ্ধাৰ নিজৰ কাকতি বাইদেউ
মাৰ্কেটটো মানে ইয়াত ধুনীয়া লগা আছিলে হেৰিয়ত ওৱান চুকাফা ভিউৱাৰ্ছ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ অতি সোনকালেই নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম থেংক ইউ